নমস্কাৰ সকলোকে মোৰ অসমীয়া ৰাজকুমাৰী চেনেলটোলৈ মই এতিয়া মমো বনাবলৈ লৈছোঁ। মমো বনাবলৈ লাগিব আমাক এটা ফুটা থকা খৰাহী, এখন কেৰাহী আৰু সাফৰ আৰু এটা ষ্টেণ্ড। তেনে সহজ পদ্ধতিত আৰু কম সময়তে বনোৱা হয়। দেখিছে মই ময়দা লৈছোঁ 1.5 কাপ। আপোনালোকৰ পৰিমাণ অনুসৰি ল'ব। নিমখ এচিকুট লৈছোঁ। ৰিফাইন 1 চামুচ, এতিয়া পানী দি আটা মঠা নিচিনাকৈ ভালকৈ মঠি ল'ম। পানীটো মই অলপ অলপকৈ দিছোঁ, নহ'লে বেছি পানী হৈ যাব পাৰে। আৰু চিকেন বনাবলৈ সৰু সৰুকৈ চিকেনখিনি কাটি লৈছোঁ আৰু পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, নহৰু লৈছোঁ আৰু কেঁচা জলকীয়া। মই এতিয়া মিক্সাৰত চিকেনখিনি গুড়ি কৰি ল'ম। দেখিছে গুড়ি হৈ গৈছে। এখন কেৰাহীত তেল গৰম হোৱাত পিঁয়াজ দি দিছোঁ, নহৰু, জলকীয়া আৰু চিকেনখিনি মই ভালকৈ ভাজি ল'ম। আৰু সোৱাদ অনুসৰি নিমখ দি ল'ব।
আমাৰ সৰু চিকেনখিনি ভজা হৈ গৈছে সৰুকৈ দেখিছে সকলো সৰুকৈ কাটি মিক্সিত দি ল'লোঁ এতিয়া মই ময়দাখিনি বেলি দেখিছে ভাজিখিনি দি দিম যদি আপোনালোকে গোল কৰিব নোৱাৰে এটা বাতিৰ শ্বেপটো দি ল'ব মই এটা ষ্টিলৰ বাতিত শ্বেপটো দি লৈছোঁ ভিডিওটা সাবস্ক্রাইব করো না ভিডিওটা যদি ভালো লাগিছে লাইক করব আর লগতে সাবস্ক্রাইব করব
তৈয়াৰ কৰি লোৱা ম'ম'কেইটা দিয়াৰ আগত আমি তলৰ ফালে অলপ ৰিফাইন লগাই ল'ম যাতে লাগি নধৰে। দেখিছে মই প্ৰত্যেকটোতে এনেকৈ তেল লগাই লৈছোঁ। এতিয়া কেৰাহীখনত মই 2 কাপ পানী দিছোঁ। দেখিছে 2 কাপ পানী দি লৈছোঁ। তাৰ ওপৰত মই ষ্টেণ্ডটো দিম। তাৰ ওপৰতে মই ৰেডি কৰি থোৱা খৰাহীটো দি দিম। পানীৰ ওপৰতো ষ্টেণ্ডটো দিছোঁ। এতিয়া খৰাহীটো বহাই দিম। তেনে সহজ পদ্ধতিত কম সময়তে হয়। 12 মিনিট 15 মিনিটতে হৈ যায়। আমাৰ ম'ম' ৰেডি হৈ গ'ল দেখিছে। তেনে কম সময়তে সহজ পদ্ধতিত বনোৱা ঘৰত থকা সামগ্ৰীয়ে। ধন্যবাদ। আজিলৈ আহিছোঁ। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।